জগতত জীয়াই থাকিবলৈ হলে প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন সেয়েহে আমি লৈ আহিছো তাকবীৰ আৰু ৰূপালীৰ মধুৰ স্মৃতিৰে প্ৰেম এক সত্য সংগ্ৰাম মন তোমাৰ হলনে আহা আব্বাই ৰখি আছে ও মা হলে ৰবা আল্লাহ ভগৱান একে কিন্তু আমি মানুহবিলাকে বাছি লৈছো কোৰআন আৰু গীতা একে মই তোমালোক দুইটাকে দোৱা আৰু প্ৰাৰ্থনা কৰোঁ ওম শান্তি আমিন মন তোমাক আজি দিবলৈ একো নাই আব্বাই দোকানৰ পৰা কিবা এটা কিনি দিব যোৱা মা আব্বাকো এটা খোৱা যা সেনেকৈ কিছুদিন পাৰ হৈ গ'ল এদিন হঠাৎ মনে স্কুলৰ পৰা আহি কান্দিবলৈ ধৰিলে মন কি হৈছে তোমাৰ আব্বা মই কাইলৈৰ পৰা আৰু স্কুল নাযাওঁ কিয় বাবু স্কুলত সকলোৱে জোকায় তাৰপা আংকলৰ পুতেক বুলি জোকায় মন সিহঁতক কৈ দিবি তোৰ মাৰে চইচ ইমানো বেয়া নহয় বুলি প্ৰেম এক সত্য সংগ্ৰামেহে এইবোৰ কৰিছে মানে তুমি কি ক'ব বিচাৰিছা মা তোমাক আজি সকলো কথা খুলি কম মন ৰূপালী বাবু সৰু আছে তাক এতিয়া এইবোৰ কথা ক'ব নালাগে মা তুমি কোৱা না তাকবি বাবু সৰু আছে কাইলৈ ডাঙৰ হ'ব তাক এইবোৰ কথা খুলি কৈ দিয়াই ভাল হ'ব শুন তোৰ দেউতাৰেক য'ত লগ পাইছিল আল্লাহ তেৰিকা চাইকেলখনো ফুটিল আজানো দিলে কি কৰা যায় এতিয়া এওঁলোকৰ ঘৰতে চাইকেলৰ পাম্পটো পাওঁ নেকি হেই 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 ফিল্মৰ বাচ্চা দাদা 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 মোৰ কথাটো শুনকচোন দাদা দাদা মই একো কোৱা নাই দাদা চুপ থাক কি শুনিব লাগে উঠা বহা কৰ হেই কাণত ধৰ এয়া তাকবীৰৰ আম্মা চুমি বেগম স্বামী হেৰুৱাৰ দিনৰ পৰাই কোনেও ধৰিব নোৱাৰা ৰোগত ভুগি আছে তেখেতৰ মুখত আন একো শব্দই নাই কেৱল ইছলাম ধৰ্মৰ এটাই শব্দ অঁ তই আম্মাক খোৱা মই পথাৰৰ পৰা আহোঁ মই আহোঁ আম্মা অঁ মই গাখীৰ লৈ আহিম দিয়া এইজন ৰমজান তাৰ আব্বাকৰ গাঁওখনত বহুত টকাৰ ধাৰ থকাৰ বাবে তাকবীৰৰ আব্বাকৰ তাত ৰমজানত বিকিছিল তাকবীৰৰ মাকে তাক মৰম কৰিছিল আৰু এতিয়াও কৰে বেচেৰাই কথা ক'ব নোৱাৰে কিন্তু তাৰ ব্ৰেইনটো নেটতকৈও ল'ৰাটো কিয় আহিছিল আমাৰ ঘৰলৈ তাক চৰি ক'ব পাৰিলে ভাল হ'ল হয় কিন্তু তাক এতিয়া ক'ত লগ পাম আইডিয়া ৰূপালীয়ে ইনষ্টা ফেচবুক খুলি বহু নামেৰে চাৰ্চ কৰি চালে কিন্তু তাক ক'তো বিচাৰি নাপালে হেই মই এইবোৰ কথা কিয় ভাবি আছো হেই কল কল কোন কৈ আছা কল কল কল
হ'ল আৰু শিয়ালটো হোৱা দিব ধৰিলেই হে ভগৱান মোক নামাতিলেই হ'ল আৰু ৰূপালী অ ৰূপালী জানিছিলোৱেই মই ৰূপালী অ ৰূপালী গৈ আছো ৰ ঐ দোকানত যা মোৰ বাবে কল লৈ আহ সৰি মই দেখা নাই দাদা কল দিব তুমি মোক অকণমান টাইম দিব পাৰিবানে নাই নাই তোমাৰ দাদা দাদা নাই কিবা কামত বাহিৰলৈ গৈছে ঠিক আছে জলদি কৰিবা কথা এটা কওঁ যদি তুমি বেয়া নোপোৱা কোৱা কম বাৰু বেয়াটো নোপোৱা নাই নাপাওঁ কোৱা তোমাৰ টুপিটো খুলি দিয়াচোন যদি তুমি বেয়া নোপোৱা হে কিন্তু কিয় দিয়া না প্লিজ মই সপোনত যি দেখিছিলোঁ সেয়াই সঁচা আপোনাৰ হ'ল যদি মই যাব পাৰোঁনে ৰবা তোমাক মোৰ সদায় চাই থাকিবলৈ মন যায় হে তোমাক চাই থাকিবলৈ কি কৰিব লাগিব মোক চাবলৈ হ'লে মোৰ আম্মাৰ পাৰ্মিশ্যন ল'ব লাগিব তোমাৰ পিছে মাক ক'ত লগ পাম মই আমাৰ ঘৰত এয়া আম্মা আম্মা এয়া ৰূপালী আনি দে আকৌ তাকদি তুমি কোন তুমি ক'ৰ তোমাৰ নাম কি মই একো নাজানিছিলোঁ কিন্তু সেইদিনা আমাৰ ঘৰৰ ঘটনাটোৰ পৰা তুমি মোৰ সপোনত মৰিচিকা হৈ ঘূৰি ফুৰিছা লাভ ইউ মেডাম প্ৰেম ভাল পোৱা এইবোৰৰ পৰা মই দূৰত থাকিব বিচাৰোঁ মই নিজে নাজানো মোৰ ঠিকনা কি সপোন আৰু আশা মাক লৈহে দেখিছোঁ আনক লৈ নহয় তুমি তোমাৰ ধৰ্মক কিমান ভাল পোৱা ধৰ্মক লৈ কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো কিন্তু নিজতকৈ ভাল পাওঁ তোমাৰ ইছলাম ধৰ্মক তুমি এৰি গ'লে তোমাৰ লগত সদায় চিৰদিন চিৰজীৱন চিৰকাল তোমাৰ চাহটোৰ দৰে থাকিম এতিয়া আহোঁ ঐ কাম কাম এয়া কি হা কি পাপা এক তালা লগাই থ দাদাই সকলো গম পালে তাক প্ৰিয় বিচাৰি ঘৰলৈ যাই আছে তাক অলপ সাৱধানে ৰাখিবি ঐ খেতি পথাৰৰ পৰা আহিলোঁ ছাগলীয়ে বহুত উৎপাত কৰিছে কালি বেৰখন দিবি তই অকলে কি কৰি আছ এ বাদ দে এইবোৰ তই ভাত খালি নে নাই বজাৰ কৰিব যাবি আচ্ছা তই বজাৰৰ পৰা আগৈ যা আলমাৰীৰ পৰা পইচা লৈ যাবি আৰু মোৰ অলপ ৰাতি হ'ব কাম আছে মোৰ অলপ
বেমাৰ আছে নেকি মাত নিদিয়ে যে বে ধত কৰিলিয়ে না ভুল ঐ পুতেৰেক ভালদৰে জেওৰাত সোমাই থবি নহ'লে কলিজালৈ ৰাস্তাত ঘূৰি ফুৰিম এতিয়া আহোঁ কেতিয়াবা মনত পৰিলে আকৌ আহিম হে বাই বাই তাকবীৰৰ মাকে বেঙাক কথাটো ক'বলৈ বহুত চেষ্টা কৰিলে কিন্তু ক'ব নোৱাৰিলে বেঙাই লগাই থোৱা চিচি কেমেৰাত সি সকলোবোৰ কথা গম পালে আম্মা অকণমান খোৱাচোন তুমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই আম্মা অকণমান খোৱাচোন কি হৈছে আম্মা তোমাৰ মোক কোৱাচোন আম্মা নাকান্দিবাচোন মই আছোঁ নহয় তোমাৰ লগত তাকবীৰৰ মাকক ভাল কৰাৰ উপায় এটা মই দিব পাৰোঁ আমি জ্যোতিনগৰলৈ যাব লাগিব This is Rupali. Come. Bye, Lego, Michael. Hey, Khan. Okay. Please sit down. Michael, how are you? I am fine. Yes, boss. আচ্ছা রূপালী তুমি কিয় আহিলা তুমিতো জানাই মোৰ দাদা জানো মোল্লাপাৰা ল'ৰা এজন মই তাক ভাল পাওঁ তাৰ নাম তাকবীৰ তাৰ মাক অচিনাকি ৰোগত আক্ৰান্ত হৈ বিচনাত পৰি আছে তাতে মোৰ দাদাৰ চকু পৰিছে মই নিবিচাৰোঁ মোৰ বাবে তাৰ মাকৰ মৃত্যু হোৱাটো এই ক্ষেত্ৰত আপুনিয়ে সহায় কৰিব পাৰিব মই জানো ইমান আৰু মুখাৰ আগত থাকিবি আৰু আনৰ সহায় বিচাৰিব লাগে নিজৰ দেখাই দে নাই এতিয়াও সেই সময় আহি পৰা নাই কিন্তু এদিন আহিব তই মোৰ লগত থাক এতিয়া তোৰ সহায় মোক লাগে ঠিক আছে কি কৰিব লাগে ক মোৰ লগত বল মাইকেল তুমি বহা মই আহি আছো ভণ্টি ইমান দেৰি হ'ল যে ক'ত গৈছিলি তই এনেই দাদা দীপালীহঁতৰ ঘৰত গৈছিলোঁ ভণ্টি কেতিয়া হ'ল শুন তাই মোৰ নিজৰ ভণ্টি নহয় দাদা মই 3 দিন হ'ল একো খাব পৰা নাই আছে দিয়াচোন দাদা ফুটা এই কিবা খাব দে তুমি তালৈকে যোৱা এনেকৈ দাদা বুলি মাতি মোৰ একেবাৰে আপোন হৈ পৰিল অঁ আচ্ছা তাকবীৰ আহা চাহ লৈ আহিছো মই বেয়া পাইছোঁ তোমাক এইবোৰ কিয় কৰি আছা তোমাৰ দাদাই গম পালে কি হ'ব প্ৰেম মইহে কৰিছো দাদাই কৰা নাই নহয় আৰু দাদাক লৈ তোমাৰ কি হ'ল ইমান মই আছো নহয় তোমাৰ লগত সি একো কৰিব নোৱাৰে হ'লেও ভয় লাগে তাকবীৰ তুমি ঘৰত কেতিয়া যাবা যামেই আৰু অকণমান আছে আৰু কাম কৰিব নালাগে বোলা তোমাৰ বাবে ঘৰত ছাৰপ্ৰাইজ আছে কি ছাৰপ্ৰাইজ কম কিন্তু এটা চৰ্ত কি চৰ্ত মই খোজ কাঢ়িব নোৱাৰো মোক দাঙি লৈ যোৱা তাত আহি থাকা
পাগলটো প্ৰেম মৰম একোৱে বুজি নাপায়। ৰূপালী অ ৰূপালী বছ তাই নাইচোন। কি ক'ত গ'ল তাই? নাজানো বছ। কি নাজানো হা বিচাৰ তাইক। হেল্ল' দাদা ক'ত আছ তই? পঠাইছো। অ' চিট, দুটা অৰ্ডাৰ আহিছে নহয়, কি কৰোঁ মই এতিয়া? ঠিক আছে মই পঠাই দি আছো। অ'কে অ'কে। ফুটা অ ফুটা ফুটা দুটা মাল অৰ্ডাৰ আহিছে। যেনেকৈ নহওক য'ৰ পৰাই নহওক মোক মানুহ এজন লাগে, সৰু হওক ডাঙৰ হওক, কিডনী মই উলিয়াম। অ'কে বছ। কান্দিলে কল পাই নেকি? বিচাৰিব লাগিব। তাকবীৰ, মই খোজ কাঢ়িব নোৱাৰো ৰে। উফ ৰখা। সেইটো লোৱা আহা। তই ইমান ভাল ৰে। পেলাই দিওঁ ৰ। পেলাই দিলে থাকিব পাৰিবি? মোৰ অবিহনে জীয়া ময়ো জানো তই মোক ভাল পোৱা বুলি। সপোন গাঁঠে দে উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা। তাকবীৰ, সেই নদীখন চোৱা। মই হ'ম পানী, তুমি হ'বা বালি, আমি দুয়ো লগ হৈ যাম মানিক বিচাৰি। তেত ব'লা। কোন তই? মই না এই দুটা খাই লওঁ, ললিপপ মোৰ লগত বল ক'ত? আৰু দোকানত কিবা খাম। বল বল। মোক কিয় লৈ আছা হাবি মাকে? লুডু খেলিবলৈ। মই লুডু খেলি বেয়া পাওঁ। মোৰ লগত খেলি মজা পাবি। ইয়াতে বহা। মই ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছোঁ, আহি আছে। মোৰ কিন্তু ভয় লাগিছে এই হাবি মাজত। মই অৰ্ডাৰ দিয়া মানুহটোলৈ ফোন কৰোঁ। ক'ত আহিলোঁ, কিয় আহিলোঁ? ভালে কৰিনে ভালে কৰিলোঁ, মাকো কৈ নাহিলোঁ, কি কৰোঁ এতিয়া? বছ আপুনি আহক, মই আৰম্ভ কৰিছোঁ। কিবা খাবি নেকি? নাখাওঁ, মোৰ ভয় লাগিছে, মোৰ ঘৰলৈ যাম। আবে ফুটা কি মাল উঠাইছে এইটো? কাশ্মীৰী আপেল আনছো। মোৰ নাম ফুটা, দিনত কাম কৰোঁ মই 100 এটা। ক'ৰ বা নাজানো, উঠাই দিলোঁ আৰু। মোক কি কৰিবলৈ ওলাইছ? ফুটা বাপা হাতখন দে। ফুটা তই দাদাক মাল দুটা পঠাই দে আৰু তই কেটবডিটো পুতি দে। অ'কে। আন্টি তুমি হলে বেমাৰী, ই হ'ল বেঙা, আৰু মই হলো আধা মেণ্টেল পগলা। বেঙা কোন বে এইটো? মই
যে সাৰপ্ৰাইজ থকা বুলি কৈছিলোঁ ইয়েই মোৰ বেষ্ট ফ্ৰেণ্ড মাইকেল কমেডি কিং মোৰ বিশ্বাস মাৰ সুস্থ হোৱাত সহায় কৰিব এনেকৈ কিছুদিন কিছু বছৰ পাৰ হৈ গ'ল লাহে লাহে মাক সুস্থ হ'বলৈ ধৰিলে সিহঁত আটায়ে লগ লাগি এদিন হঠাৎ ফোনটো কিয় ৰিচিভ নকৰে বেঙাক মাৰ ফোনটো কিয় ৰিচিভ নকৰে বে ভাল লগা হৈছে নে হয় খাব নে ঐ ঐ কি হ'ল বে তোৰ হেই আণ্টি আহিছে আলহামদুলিল্লাহ কি হৈছে বে তোৰ এই কি হৈছে বে উঠ না আৰু বাকীবোৰ ক'ত মা 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 ঐ পিছফালে চা কোন বে তই মই বে তোক সাৰপ্ৰাইজ দিবাই চৰহে পালো মা মা তুমি খোজ কাঢ়িছা ছাৰপ্ৰাইজটো কেনেকুৱা লাগিল তই মাত দিছ মই সপোন দেখিছো নেকি বে বাস্তৱত আছানে এতিয়া তুমি মাক বাৰু মাইকেলে ভাল কৰিলে তই কেনেকে ভাল হলি বে শুন তোৰ পৰা ডাঙৰ হ'লো কিন্তু তোৰ নিচিনা মানুহ দেখা নাপালো ঐ বুঢ়ী নহয় আণ্টি ই কিয় মাতিব নোৱাৰে সৰুতে ই বহুত দুষ্ট আছিল পইচাৰ খেলি আছিল খেলি থাকোঁতে পইচাটো গলত লাগিছিল ৰ পিছে এই বুঢ়ী নহয় আণ্টি চাও মোৰ দাদু 1 টকা ওলে মাত লৈ দিলো তাৰ দেখোন ই মাত দিছে কথা ক'বাত আমি আজি এটাই মিলি ভাত সাজ খাম ৰূপালী তুমিও আহিবা ঠিক আছে আণ্টি তাকবীৰ তুমি বজাৰৰ পৰা মাংস লৈ আহা এই বুঢ়া মানুহবিলাকে যে খাইটো কি বুলি কয় কলিজা লৈ আনিবি মোৰ কাৰণে ঐ ক'ত গৈছিলি তই দীপালীহঁতৰ ঘৰত দীপালীৰ আজি জন্মদিন মোক ৰাতি মাতিছে তই ৰাতি অকলে যাব পাৰিবিনে পাৰিম দাদা ঠিক আছে দাদা মাংস কিলো কিমান ৰাতি 700 1 কিলো দিয়কচোন দাদা গুগল পে মাৰিম এইখনত মাৰি দিয়া এই বুঢ়ী নহয় আণ্টি খানা ফটকত বনা বতৰ ক'লা হৈ আহিছে নহ'লে বৰষুণে পাব ঐ গৰু তই সেইটো খুলি ল তেতিয়াহে গম পাবি বতৰ ক'লে নাই বগা আণ্টি চাউলটো কিহৰ উহা কিনে নহয় ঘৰৰ জহা চাউল ভাল আছিল সৰু সৰু চাউল ঐ ক'ত আছ তই বজাৰৰ পৰা ঘৰত গৈ আছো বেয়া নোপোৱা যদি মোক লৈ যাব পাৰিলা হয় কিহত মহা হয় আপোনাৰ বাইকত ঠিক আছে গৈ আছো আহা আণ্টি মোক দিয়া নালাগে তোমালোকে অলপ আৰাম কৰা মই বহু বছৰ হ'ল নিজৰ হাতেৰে ৰন্ধা বঢ়া খাবই পৰা নাই তোমালোকৰ লগত আজি ময়ো এসাঁজ খাম ঠিক আছে মহা হয় আপোনাৰ কি হৈছে আপুনি কিহৰ দুখত কান্দিছে মই বুজাব নোৱাৰো মই কিমান সুখী অনুভৱ কৰিছো তুমিয়ে কৈছিলা এবাৰ মোৰ হৈ চোৱা দুনিয়া সলনি কৰি দিম বুলি কৈছিলা নহয় সঁচাকৈ কৰি দেখুৱালা মই কিমান সুখী অনুভৱ কৰিছো মই বুজাব নোৱাৰো তোমাৰ সপোনত মই মৰিচিকা হৈ ঘূৰি নুফুৰো তোমাৰ বাস্তৱত মই তাকবীৰ হৈ ঘূৰি ফুৰিম তুমি কিয় কান্দিছা ভাল পোৱাই কান্দিবলৈ নিশিকায় হাঁহিবলৈ শিকায় তই আৰু একো নকবি এটা কম আই লাভ ইউ তুমি থাকিবা যেতিয়ালৈ তাকবীৰ জীয়াই আছে তেতিয়ালৈ তাকবীৰ ৰূপালী হৈয়ে থাকিব
যদি মই এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাওঁ মোৰ ছাটো সদায় তোমাৰ লগত থাকিব জীৱনত মই বহুত দুখ কষ্ট সহ্য কৰিছোঁ যিদিনাখন এই পৃথিৱী দেখা পাইছোঁ সেইদিনাখন মাক হেৰুৱাইছোঁ চকুৰ আগত দেউতাকো হেৰুৱাইছোঁ এতিয়া আৰু তোমাক হেৰুৱাবলৈ মন নাই লাভ ইউ পাগল तुम्हारे जैन अजीब लगे मेरा तू राने तुम्हारे जैन अजीब लगे বুঝানো বুঝা বহু বুঝাবে মিয়ারে দগে না জানো কিয় নামে ধারাজে কিয়নো সপোন ভাবে তোমারে আখামাথুর চকুতে মোৰ নাজানো মনে কি বিচাৰে তোমাৰে যেন আজি লাগে নিয়ৰাটো ৰং মানে বুজানো বুজা বুজাবে নিয়ৰাৰে দৰে तुम्हारे माथू है पापुआनो पुआ हसामी साखा सुकु काजी तुम्हारे माथू है पापुआनो पुआ हसामी साखा हमने तुम्हाके जुना करे মাজর পামনে তোমাকে বুকুরে মাজর পামনে তোমাকে সাকিবুর জলে যেতিয়া নিয়র খোনা মিঠা সন্ধিয়া তোমারে যেন আজি লাগে নিয়রটো বুঝানো বুঝা বহু বুঝাবে নিয়রে দরে ইচাল্লা মাৰিবি নেকি ঐ ৰূপালীক তহঁতৰ কেনেকুৱা লাগে ভাল লাগে বিয়া পাতি দিবি নেকি হেত পাগল মই বেলেগ এটা কথাহে ভাবিছোঁ চাকবি মোক থৈ আহা মই ঘৰত যাব লাগিব নহয় ঠিক আছে বোলা হে ভগৱান দাদাৰ পৰা বচাবি আৰু দাদা শুন তই ৰচোন তোৰ লগত দৰকাৰ আছে হেল্ল' ৰূপালী তই এনেকৈ ৰাতি ৰাতি ল'ৰাৰ লগত ঘূৰি ফুৰিলে হ'ব জানো আমাৰ এটা সন্মান আছে বাহিৰত দাদাৰ এটা নাম আছে সেইজন পাকবি মই তাক ভাল পাওঁ কি সেই মুছলমান ল'ৰাটো
মই বিয়া হ'লে তাৰ লগতে বিয়া হ'ম। চুপ থাক, তই নিজে নাজান তই কি কথা কৈ আছ। দাদাই শুনিলে পৰিস্থিতি বহুত বেয়া হ'ব, কৈ থলো। তহঁতে যি কৰা কৰি থাক, বিয়া হ'লে মই তাৰ লগতে হ'ম। তোৰ পাখি গজিছে, কিমান উৰিবি আকাশত, এদিন হ'লে পৰিবি মাটিত। এই পাখি মই কাটিম। হেল্ল', মই ৰূপালীৰ দাদাক। অ দাদা কওক। চুপ থাক। তই কাক দাদা বুলিছ? চাল্লা কুকুৰ। সম্পত্তি চাই ছোৱালী ভাল পাব আহিছ। আগে তোৰ অকাত বনাই ল, তাৰপিছত ছোৱালী ভাল পাবি। তই ৰূপালী জীৱনৰ পৰা আঁতৰি যা, নহ'লে তোৰ জীৱনত এই লাহে লাহে কওক। কি কৰিবহে আপুনি? টকাটোক ধৰি কথা নক'ব। আপোনাৰ ব্যৱসায়ত যিমান টকা আহে মোৰ খেতি পথাৰত তাতকৈ দুগুণ আহে। মই তাইক ভাল পাইছোঁ। শিক্ষা কথা নাই, দস্তুৰ মত বিয়া পাতি। তই সপোন দেখিছ, তোৰ সপোনত কাল ধুমুহা নমাবলৈ। তই যদি তাইক বহুত বেছি ভাল পাওঁ, তই তাইক বিচাৰি উলিয়াব। এতিয়া ৰাখো। হেল্ল', ফুটা বছ ফুটা বছ কাম কাম। সি আহি আছে, তাইক দাদাৰ কাষলৈ পঠাই দে। আৰু শুন, সি আহি পোৱাৰ লগে লগে মোক এটা কল কৰিবি, তাৰ মাকক ওপৰলৈ পঠাই দিবি। বছ তাৰ ঘৰত দুটা মক্কেল থাকে, তাৰ খুব প্ৰিয়। আচ্ছা ফুটা, তই টিউব থকা টায়াৰহে দেখিছ, টিউবলেছ টায়াৰ দেখা নাই। আজি দেখিবি। শুন, সি আহিব, সি আমাৰ চোতালত চিঞৰিব, লগে লগে তই পিছফালৰ পৰা এটেক কৰিবি, ফটো এটা মাৰি তাৰ মক্কেল দুটাক পঠাই দিবি। যদি তাৰ খুব প্ৰিয়, কুত্তাৰ মতন দৌৰি আহিব আমাৰ ইয়ালৈ। কিন্তু সিহঁত তাৰ নাম্বাৰ ক'ত পাম মই বছ? আবে, তাক মাৰিলে তাৰ মোবাইলটো পাবি ন, তাৰ পৰা পঠাই দিবি। বছ বছ তাইক খানাটো দি দিয়া। ভাত ভাত খা নহ'লে মৰিমি। নাখাওঁ মই ভাত, 2 নম্বৰী টকা। মই নাই ভাত খোৱা নাই। ঐ, তই বুজাব জানা নাই, তাইক মৰমত বুজাব লাগিব। তই যা, তাইক মই বুজাম যা। টেট মাইকেল যেতিয়া তেতিয়া ফাল্টু নেকি? য়েছ ফাল্টু, নট ফাল্টু। হেই মা, অ মা, ঐ কি হৈছে তোৰ? মা মোৰ পৰা ৰূপালীক আঁতৰাই নিলে। কোনে? তাই দাদাই। মা মই এতিয়া তাইক ক'ত বিচাৰি যাওঁ? ৰচোন তই ধৈৰ্য ধৰ। মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰো মা, মই তাইক বিচাৰি যাওঁ। ময়ো যাওঁ নেকি তোৰ লগত? তাই দাদা ভাল মানুহ নহয়। তই যাব নালাগে, মই অকলে যাম। মা মই আহোঁ। তই ভাত খা নাখা সেইটো মোৰ বিষয় নহয়। মোৰ মা দেউতাই ভণ্টি জন্ম দিব পৰা নাই, গতিকে তই মোৰ ভণ্টি কেতিয়াও নহয়। তই মোৰ ভাইটিৰ দৃষ্টিতহে ভণ্টি, কিন্তু মোৰ নহয়। মোৰ দৃষ্টিত কেৱল কিডনী কিডনী, বুজিলি? মই তোক মাৰিম, ভাইটিয়ে তাক মাৰিব। মাইকেল, তোৰ বিপদৰ শত্ৰু। বেঙা তই আন্তিক চাবি। ঐ তই ক'ত যা? প্ৰেম এক সত্য সংগ্ৰাম, শেষ সময় আহি আছে। মই আহোঁ হা। ঐ ই কি বকিছে? নাজানো কি বা বকিছে। সেইবোৰ বাদ দে, মোৰ বৰ ভয় লাগিছে। তই মোৰ বাবে প্ৰেছাৰৰ টেবলেট লৈ আহচোন, মই খাবৰ কাৰণে যোগাৰ কৰোঁ। আল্লাহ। ৰূপালী, অ ৰূপালী,
ৰূপালী ঐ ৰূপালী ওলাই আহা মই আহিছোঁ মই ঐ ৰূপালী ক'ত ৰূপালী নহয় ভাই মই ইয়াক লৈ যাওঁ তই ঘৰটো চাবি অ'কে তই কিয় আহিলি তোক কৈছিলোঁ না মনত পৰিলে আকৌ আহিম বহুত বেছি মনত পৰিছে সেইকাৰণে মই ল'ম তোৰ জান দাদাই ল'ব তোৰ কিডনী তোৰ পুতেৰে নাই চাগে ওপৰলৈ গ'ল কি জানি আছে আন্টি 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 মহাৰাণীক পাই গেল কি ক'ত পালি ৰ মই গৈ আছোঁ মই যদি আঁতৰি যাওঁ এই পৃথিৱীৰ পৰা মোৰ ছাটো সদায় তোমাৰ লগত থাকিব এনেকৈ আৰু মই কিমান দিন থাকিম বিয়াখন সোনকালে পাতি লোৱা ঠিক আছে মই আম্মাক সুধি ল'ম লাভ ইউ পাগল দাদা 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 কি হৈছে তোৰ মোক মাৰিছে সিহঁতে দুখ নকৰিবি সিহঁতৰ মাক পুতেক ইতিমধ্যে মৰিলেই তাৰ কুকুৰকেইটা জিন্দা আছে 3 দিনত চাফা কৰি দিম তই কিডনীৰ কাষ্টমাৰ বিচাৰ ফুটা কামত থৈছোঁ কামত ফুটা
এনেকৈ 40 দিন পাৰ হৈ গ'ল আৰু তাকবীৰৰ মাকৰ সকলো কাজ কৰ্ম কৰি শেষ কৰি দিলে। তই কিয় কান্দিছ বে? মই ল'ম তোৰ জান, তাৰাই ল'ব কিডনী, তোৰ পুতেৰা নাই চাগে, ওপৰলৈ গ'ল কিজানি আজি। তই ৰূপালী জীৱনৰ পৰা আঁতৰি যা, নহ'লে তই নভবা কাল ধুমুহা নামি আহিব। এই ভিডিঅ'টো তই ক'ত পালি? মই লগাই থোৱা CC কেমেৰাটো। ৰামু, ব'ল সিহঁতক চাই লওঁ। মাইকেল, তই বহুত কষ্ট কৰিলি, তই মাৰ বাবেহে আহিছিলি, তই যা গৈ যা। এবাৰ মোৰ কথাটো শুন। আৰু একো নুশুনো, মোৰ জীৱনত কি নামি আহিল মই নিজেও নাজানো। প্ৰেম ভাল পোৱাৰ পৰা বহুত দূৰত আছিলোঁ, তই মোৰ জীৱনলৈ আহি কাল ধুমুহা নামাই দিলি। কি ভুল নাই হা? কি ভুল নাই? তাই যদি তাই দাদাৰ কথা শুনিলে হয়, মোৰ আম্মাৰ আজি মৃত্যু নহ'ল হয়। হাতযোৰ কৰিছোঁ, মোৰ জীৱনৰ পৰা আঁতৰি যা, নহ'লে মই যাম তহঁতৰ জীৱনৰ পৰা আঁতৰি। মই কিয় যাম? মই তোমাক ভাল পাওঁ। এয়া চোৱা, তোমাৰ দাদাই মোৰ আম্মাক কেনেকৈ হত্যা কৰিছিল। ৰামু বাবু মোৰ নিজৰ দাদা নহয়। এনেকৈয়ে মোৰ দেউতাক হত্যা কৰিছিল আৰু মই সেই সময়ত একো কৰিব পৰা নাছিলোঁ। এদিন মাইকেল আৰু মই প্লেনিং কৰিলোঁ। ৰূপালী, এই গাঁওখনত আটাইতকৈ ধনী আৰু শক্তিশালী মানুহজনে হ'ল ৰামু। তই তাৰ লগত টক্কৰ দি লাভ নাই। মই জানো ধনী আৰু শক্তিশালী বুলি, ইমান সহজে হাৰি যাব নিদিওঁ, কিন্তু এই ভুল ল'বই লাগিব। মই জনাৰ মতে তাৰ আকৃতি বুলিবলৈ কোনো নাই। তই এটা কাম কৰা, তই তাৰ লগত ভালদৰে মিলিজুলি থাক। তই যদি তাৰ লগত ভালদৰে মিলিজুলি থাকিব পাৰ ভণ্টি হিচাপে, ইয়াৰ পৰিশোধ ল'ব পাৰিবি। ব'ল। সেনেকৈ মই তাৰ ভণ্টি হিচাপে থাকিলোঁ আৰু সেইদিনা মই তোমাক লগ পালোঁ আৰু লাহে লাহে সেইবোৰ পাহৰি হাঁহিবলৈ শিকিলোঁ। মামুই মোৰ দেউতাক হত্যা কৰিলে আৰু ৰামুই তোমাৰ মাক হত্যা কৰিলে। মোৰ বাবে এই সকলোবোৰ হৈ আছে। মই তোমাৰ জীৱনৰ পৰা আঁতৰি যাম দিয়া। ৰবা, কাহিনী এতিয়াও বাকী আছে। ঐ, কোন ক'ত আছে ওলাই আহ। বল বল। ক'তেই ক'ত? প্ৰেম এক সত্য সংগ্ৰামৰ শেষ সময়। ৰূপালী, তুমি যাব নালাগে। ৰামু তোমাৰ শত্ৰু, মামু মোৰ শত্ৰু। মাৰিলে দুটাক একেলগে মাৰি। তই তাৰ মামুক উঠা, আমি ৰামুক উঠা। বল, তাত তেজেৰে আজি ফাকুৱা খেলিম, বাল্টিটো ল।
কল আনছা নেকি কল কল নহয় দল ঐ তইতো মোক চিনি পোৱা নাই পাইছোঁ তই নামৰ পালনীয়া ভণ্টি কীৰ্তিৰ বাবে তই যাক হত্যা কৰিছিলি হৰি তেওঁৰেই জীয়ৰী মই ৰূপালী কি আজি তোৰ শেষ দিন দাদা দাদা সমাজখন বহুত বেয়া কৰিবি হিন্দু মুছলিম জাতি ধৰ্ম তহঁতৰ নিচিনা মানুহে বহুত বৰবাদ কৰিবি মোৰ জীৱনৰ ৰং সলাইছিল তোৰ পালেনীয়া চিষ্টাৰে মা তুমি খোজকাঢ়িছা আজি তোৰ ৰং সলনি কৰিম তোৰ তেজেৰে তোৰ চকুৰ আগত হেই কাণত ধৰ আৰু শুন তোৰ চকুত হিন্দু মুছলিম ভাগ ভাগ মোৰ চকুত সকলো সমান ঐ পুতেৰেক ভালদৰে জেওৰাত সোমাই থবি নহ'লে কলিজালৈ ৰাস্তাত ঘূৰি ফুৰিম এনেকৈ আকৌ উভতি আহিল সুখৰ দিনবোৰ মাইকেল আৰু বেঙা ভাল বন্ধু হৈ পৰিল বেঙা আৰু মাইকেলে মিলি ৰূপালী আৰু তাকবীৰৰ সম্পৰ্কটো বহুত আগবঢ়াই নিলে এনেকৈ ৰূপালীৰ চলিবৰ উপায় নোহোৱা হ'ল মাইকেল আৰু বেঙাই দুয়োকে সংগ্ৰামৰ মাজত এৰি থৈ গুচি গ'ল জীৱনত যিমানেই নাহক ধুমুহা তথাপি বন্ধু আগুৱাই যাবা জীৱন মানে হ'ল সংগ্ৰাম জীৱন মানে হ'ল সংগ্ৰাম প্ৰেমত নাই কোনো জাতি ধৰ্ম ভেদাভেদ সকলো ভাই ৰঙা তেজ প্ৰেমে শিকালে ধৰ্ম প্ৰেমে শিকালে সংগ্ৰাম তথাপিও ভাই হাৰ নামানো বাৰ বাৰ এৰি নাযাওঁ ধ্বংসৰ মাজতে সদায় থাকিম কাষতে চাহ হিচাপে থাকিম মই সংগ্ৰামৰ মাজতে জীৱন মানে হ'ল সংগ্ৰাম জীৱন মানে হ'ল সংগ্ৰাম এনেকৈয়ে বহু সংগ্ৰামৰ মাজত দেউতাৰাক বচাই আনিলোঁ কিন্তু দেউতাৰে চুলিকেইডাল উভতাই আনিব নোৱাৰিলোঁ ঠিক আছে মা মই তোমালোকৰ কষ্ট পোৱা কাম কেতিয়াও নকৰোঁ